ব্ৰেকিং নিউজ। নমস্কাৰ, আপুনি চাই আছে বিৰ্চিং অফ টাইম নিউজ। আজি এক আচৰিত ঘটনাই বিমান যাত্ৰীসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আকাশত উৰি থকা এখন যাত্ৰীবাহী বিমানৰ ভিতৰত হঠাতে এটা চাপ ওলাই অহাৰ খবৰ পোৱা গৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে বিমানখন ৩০,০০০ ফুট উচ্চতাত উৰি থকা সময়ত এজন যাত্ৰীয়ে নিজৰ আসনৰ কাষত চৰকি ফুৰা এটা চাপ দেখা পায়। ইয়াৰ পিছতেই বিমানখনত আতংকৰ সৃষ্টি হয় আৰু বহু যাত্ৰী ভয়ত চিঞৰি উঠে। বিমান কৰ্মচাৰীসকলে তৎক্ষণাৎ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ে আৰু চাপটোক ধৰি পেলোৱাৰ চেষ্টা কৰে। যাত্ৰীসকলৰ সুৰক্ষাৰ কথা বিবেচনা কৰি পাইলটে নিকটৱৰ্তী বিমানবন্দৰত জৰুৰী অৱতৰণৰ সিদ্ধান্ত লয়। সৌভাগ্যক্ৰমে বিমানখন নিৰাপদে অৱতৰণ কৰে আৰু উদ্ধাৰকাৰী দলে চাপটোক আটক কৰিবলৈ সক্ষম হয়। এই ঘটনাত কোনো যাত্ৰী আঘাতপ্ৰাপ্ত হোৱা নাই বুলি বিমান কৰ্তৃপক্ষই জনাইছে। চাপটো বিমানত কেনেকৈ সোমাল সেই বিষয়ে তদন্ত আৰম্ভ কৰা হৈছে। অধিক আপডেটৰ বাবে লগত থাকক বিৰ্চিং অফ টাইম নিউজ। মই এতিয়ালৈকে ইমানেই।